ঘৰৰ ভিতৰত মাটিৰ তলত ড্ৰামত উদ্ধাৰ হাজাৰ হাজাৰ লিটাৰ চুলাই। হয়, আমগুৰিৰ দেওৰজাত আমগুৰি আৰক্ষীৰ অভিযানত উদ্ধাৰ হৈছে হাজাৰ হাজাৰ লিটাৰ চুলাই। আমগুৰি দেওৰজা গাঁৱৰ বসন্ত গগৈ বাসগৃহত আৰক্ষীয়ে নষ্ট কৰিছে ৪,০০০ লিটাৰকৈ চুলাই। এই দৃশ্যসমূহলৈ মন কৰক। আৰক্ষীয়ে কেনেদৰে মাটিৰ তলত পুতি ৰখা অৱস্থাত উদ্ধাৰ কৰিছে বিষাক্ত চুলাই। গোলাঘাট কাণ্ডৰ পিছতো চুলাই ব্যৱসায়ীয়ে নললে শিক্ষা। অস্বাস্থ্যকৰভাৱে বাহনীৰ তলত, কলগছৰ তলত, শৌচাগাৰৰ কাষত অতি মাৰাত্মকভাৱে চুলাই বেপাৰীয়ে জীৱনক লৈ হেতালি খেলি প্ৰস্তুত কৰি আহিছে বৰবিহ চুলাই। আমগুৰি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া হিৰণ্য পাটৰৰ নেতৃত্বত আবকাৰী দলে আমগুৰিৰ বিভিন্ন অঞ্চলত চুলাই ভাটিত অভিযান চলাই আহিছে যদিও কেৰেপ নকৰে এইসকল চুলাই বেপাৰীয়ে। এইসকল চুলাই বেপাৰীৰ মানসিকতা কেতিয়া সলনি হ'ব অথবা বিষাক্ত চুলাইৰ পৰা নৱপ্ৰজন্ম কেতিয়া উদ্ধাৰ হ'ব, সেয়াই এতিয়া এক ডাঙৰ প্ৰশ্ন। এইটো এই দেওৰজা মানটনীয়া গাঁৱৰ সমীৰণ গগৈ ওৰফে এইটো বসন্ত গগৈ ঘৰত বিভিন্ন ধৰণৰ মাটিৰ তলত, খৰিৰ তলত এই চেণ্টেক্সবিলাক মানে অবৈধ চোলাঙত বনাবৰ কাৰণে গেলাই গেলাই থৈ দিয়ে, উদ্ধাৰ কৰা হৈছে। আমি এতিয়ালৈকে ৪,০০০ লিটাৰমান আমি ডেষ্ট্ৰয় কৰিছোঁ আৰু বৰ্তমান আমি চেষ্টা অব্যাহত ৰাখি আছোঁ। ক'ত ক'ত ওলাইছে? এতিয়া গোটেইখিনি ঘৰৰ ৰুমত, কিছুমান বাহিৰত আৰু কিছুমান তেওঁলোকৰ বাউণ্ডেৰী আশে পাশে পুতি থোৱা অৱস্থাত আমি উদ্ধাৰ কৰোঁ। এইবিলাক চুলাই খাই বিভিন্ন সময়ত দুৰ্ঘটনাও হৈ আহিছে। নিশ্চয় হয়, এইটোতো আমি প্ৰায় এনেকৈ অবিৰতভাৱে আমি চলাই আহিছোঁ অপাৰেশ্যন এই চুলাই অবৈধ চুলাইমদৰ কাৰণে। আৰু আমাক এই ক্ষেত্ৰত আমাৰ মাননীয় আমাৰ অচি ছাৰে যথেষ্টখিনি সহায় কৰি আছে আৰু প্ৰায়ে আমি এইপিনে হেৰি কৰি আছোঁ। জনসাধাৰণক সজাগতাৰ কাৰণে কি ক'ব? জনসাধাৰণৰ সজাগতাৰ কাৰণে আমি বাৰে বাৰে কৈছোঁ যে এইটোতো বন্ধ কৰিব লাগে আৰু তেওঁলোকে যিমান পাৰে সোনকালে মানে নৱপ্ৰজন্মক মানে উদ্ধাৰ কৰিব লাগে এই চুলাই অবৈধ চুলাইমদ।